নমস্কাৰ, আজি আমি শিকিম গ্ৰ' এপৰ দ্বাৰা কেনেকৈ SIP কৰিব পাৰি। প্ৰথমতে আমি গ্ৰ' এপটো খুলি ল'ম। SIP কৰাৰ আগতে SIP কি বস্তু আমি জানি লোৱাটো উচিত। SIP হ'ল আপোনাৰ ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান, যিটো আমি মাহেকীয়া ছিষ্টেমত য'ত নেকি আমি ইনভেষ্টমেণ্ট কৰিব পাৰোঁ। মানে আমাৰ মাহে প্ৰত্যেক মাহে আমাৰ যিটো আমি মানে ৰাখি আমি মানে ধৰি ল'ম 100 টকাই হওক 500 টকাই হওক, সেই হিচাপে প্ৰত্যেক মাহে সেই এটা নিৰ্দিষ্ট আমাৰ ধন মানে কাটা খাই যাব আৰু ইনভেষ্ট হৈ যাব। আপুনি ইনভেষ্ট কৰিবৰ কাৰণে SIP কৰিব লাগিব মাহিলী ছিষ্টেমত, আৰু সেইটো এটা মিউচুৱেল ফাণ্ড হ'ব। মিউচুৱেল ফাণ্ড হ'ল আমাৰ যোনটো কি শ্বেয়াৰ মাৰ্কেট, তাতেই যোগ থকা এটা ফাণ্ড, য'ত নেকি ৰিস্ক আছে। আপুনি নিজৰ ৰিস্কত এই মিউচুৱেল ফাণ্ড কৰিব পাৰে আৰু আপুনি ইনভেষ্ট কৰিব পাৰে। কেনেকৈ কৰে সেইটো জানি লোৱা হওক। মই আপোনাৰ পৰাগপাৰিক ফ্লেক্সি কেপ ফাণ্ডত মিউচুৱেল ফাণ্ড কৰিম, য'ত নেকি আপুনি দেখিব পাইছে গোটেই অল টাইম ৰিটাৰ্ণ 19.75%, 5 বছৰৰ ৰিটাৰ্ণ 25.56%, 3 বছৰৰ ৰিটাৰ্ণ 19.91%, 1 বছৰ ৰিটাৰ্ণ 11.06%, 6 মাহৰ ৰিটাৰ্ণ -1.55% আৰু 1 মাহৰ ৰিটাৰ্ণ -3.92%। আপোনালোকে জানি লোৱাটো নিশ্চয় জৰুৰী যে এই SIPবোৰ শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত, সেইবাবে আপুনি লছো খাব পাৰে আৰু লাভো হ'ব পাৰে। এইটো শ্বেয়াৰ মাৰ্কেটৰ যোনটো নেকি বজাৰৰ ওপৰত ডিপেণ্ড কৰিব। ইয়াৰ মিনিমাম SIP এমাউণ্ট হ'ল 1000 টকা। ইয়াত আপুনি চাব পাৰে হোল্ডিং ক'ত নেকি এই পৰাগপাৰিক ফ্লেক্সি কেপ ফাণ্ডে মানে পইচাটো ইনভেষ্ট কৰে আপুনি চাব পাৰে। HDFC বেংকত 8.11%। ইয়াৰ এটা মানে পৰাগপাৰিক ফ্লেক্সি কেপ ফাণ্ডৰ এটা মানে বিশেষ কথা আছে, যিটো নেকি আপোনালোকে জানি লোৱা উচিত। অন্য ফাণ্ডত এনেকৈ দেখা পোৱা নাযায়। ইয়াত আপুনি দেখা পাব ইয়াত Amazon.com, যোনটো নেকি আমি এমেজন এপৰ দ্বাৰা আমি বস্তু অৰ্ডাৰ দিওঁ, সেইটো US-ৰ এটা মানে USA মানে আমেৰিকাৰ কোম্পানী, তাতো ইয়াত ইনভেষ্ট কৰে। মাইক্ৰ'ছফ্টতো এই ফাণ্ডে ইনভেষ্ট কৰে, মানে এই হোল্ডিং কৰে, মানে তাত এছেট হোল্ডিং কৰে। সেয়েহে আপোনালোকে এইটো জনাটো উচিত যে ই অকল ভাৰতৰ শ্বেয়াৰ বজাৰকে সামৰি নলয়, ই আমেৰিকাৰো শ্বেয়াৰ বজাৰ সামৰি লয়। ইয়াত এনেকুৱা মানে দুটা দেশৰ শ্বেয়াৰ বজাৰ সামৰি লয় বাবে যদিহে নেকি ভাৰতৰ শ্বেয়াৰ বজাৰ ডুবাৰো চান্স আহি যায় বা কেতিয়াবা ভাৰতবৰ্ষৰ শ্বেয়াৰ বজাৰ ডুবিও যায়, তেনেহ'লে আমেৰিকাৰ যিখিনি হোল্ডিং ৰাখিছে তাৰ দ্বাৰা ই বেলেঞ্চ কৰি ৰাখিব। আৰু যদি আমেৰিকাৰ শ্বেয়াৰখিনি যদি ধৰি ল'লোঁ আপোনাৰ এমেজন আৰু যোনটো নেকি মাইক্ৰ'ছফ্ট যদি ধৰি ল'লোঁ লছত যায়, তেনেহ'লে আমাৰ ভাৰতৰ যি হোল্ডিং ৰাখিছে এই ফাণ্ডটোৱে, তেনেহ'লে দুটাকে মানে সমতল কৰি ৰাখিব, মানে সমানভাৱে মিলাই জুলাই ৰাখিব। এই ফাণ্ডৰ চাইজ হ'ল 89,703 crore। ইয়াৰ বৰ্তমান NAV হৈছে মানে প্ৰত্যেক এটা মানে কোৱান্টিটিৰ কাৰণে 83 টকা, আমি 83.82 টকা আমি ইনভেষ্ট কৰিব লাগিব। ইয়াৰ ৰেটিং হ'ল 5 ষ্টাৰ। বলক আমি SIP কৰোঁ। ইয়াত আপুনি আৰু এটা আপুনি চাব পাৰে এই ৰিটাৰ্ণ কেলকুলেটাৰ। আমি যদি প্ৰত্যেক মাহে যদি 1000কেও ইনভেষ্ট কৰোঁ, 5 বছৰত আমাৰ হ'ব 1,01,000 টকা, 3 বছৰত হ'ব 47,000 টকা আৰু 1 বছৰত হ'ব 12,000 টকা। 1 বছৰত 0.15% মানে আমি সুদ পাম, আৰু 3 বছৰত 32% সুদ পাম, আৰু 5 বছৰত 68% সুদ পাম। এনেকৈ চাব পাৰি। তাৰপিছত আমি ওৱান টাইম ইয়াত দেখিছে লেফ্ট চাইডে, ওৱান টাইম মানে হ'ল আপুনি ধৰি ল'লোঁ এবাৰেই ইয়াক ইনভেষ্ট কৰিব আৰু কেতিয়াও ইনভেষ্ট নকৰে, আপুনি মাত্ৰ হল্ড কৰিব। আপোনাৰ ধৰি লওক 1 লাখ 1.5 লাখ টকা আছে, তেনেহ'লে ওৱান টাইম কৰিব পাৰে। অলপ মানে বেছি এমাউণ্ট থাকিলে ওৱান টাইম কৰাটো ভাল। আৰু বৰ্তমান মাৰ্কেট বহুত ডাউনত আছে, ওৱান টাইম যদি আপুনি কৰিব বিচাৰে কৰিব পাৰে। মই SIP কৰিম, ষ্টাৰ্ট SIPত ক্লিক কৰি দিম। ইয়াত এমাউণ্ট ছিলেক্ট কৰিব দিছে, কিমান টকা আপুনি ইনভেষ্ট কৰিব। মই 1000 টকাকৈ ইনভেষ্ট কৰিম, 1001 টকা। 1001 টকা ইনভেষ্ট কৰিম। তাত ষ্টাৰ্ট SIP বুলি আছে, তাত ক্লিক কৰি দিম।
এটা কথা আপুনি ইয়াত যদি নিজে মানে ইয়াত আহি যাব আপোনাৰ মোৰ আগতে SIP কৰি থৈ দিয়া আছে যিহেতু ইয়াত OTP আহিব OTPটো আহি নিজে ফিল আপ হৈ যাব আৰু মোৰ SIP মানে যোনটো নেকি OTP কমপ্লিট হোৱাৰ কাৰণে SIP অৰ্ডাৰ প্লেচ হৈ গৈছে 1001 টকা পাৰম্পৰিক ফ্লেক্সি কেব ডাইৰেক্ট গ্ৰোথ SIP ফাৰ্ষ্ট ইনষ্টলমেণ্ট 2 দিনৰ পিছতে হ'ব ডান আৰু অৰ্ডাৰ ডিটেইলছ আপুনি চাব পাৰিব অৰ্ডাৰ ডিটেইলছত আপুনি চাব পাৰে কি ডিটেইলছত 10 মাৰ্চ তাৰিখে মোৰ আজিৰ দিনটোতে অৰ্ডাৰ প্লেচ হৈ গৈছে আৰু 2 দিন পিছত ইয়াৰ অৰ্ডাৰ কমপ্লিট হ'ব তাৰ মানে 12 তাৰিখে ইয়াৰ অৰ্ডাৰ পইচা কাটিব মোৰ বেংকৰ পৰা আৰু আপোনাৰ এইটো আমাৰ ডেস্কবৰ্ডত দেখা দিব